নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এক ব্লগলৈ। বহুত দিন বিৰতিৰ মূৰত আজি ব্লগটো বনাইছোঁ। এমাহেই হ'ল মানে বেবীটো এমাহ হ'ল আমাৰ কণমানিটো। বহুত দিনৰ মূৰত বনাইছোঁ। ইমান দিন বনোৱা নাই মানে কি হ'ল তাৰ লগতে লাগি থাকিব লাগে আৰু মনো যোৱা নাছিলে অকণমান। ভাবিলোঁ ব্লগটো বনাওঁ আৰু কণমানিটো আমাৰ ডাঙৰেই হৈছে আৰু এতিয়া এমাহ সম্পূৰ্ণ হ'ল আৰু এতিয়া ইয়াৰ মায়ে লৈ আছে তাক। এইফালে কাহিনীটোত মায়ে লৈ আছে আৰু ইমান গৰম হৈছে এইকেইদিন। আমাৰ ফালেতো 35 ডিগ্ৰী বা 36 ডিগ্ৰী তেনেকুৱা হৈ আছে আৰু সেইকাৰণে মানে ভিতৰত থাকিবলৈ মন নাযায় আৰু বেছিকৈ ফেনৰ হাৱা দিবলৈও বেয়া, যিহেতু সৰু বাচ্ছা। আমিতো বাৰু যেহেন তেহেন থাকি যাওঁ মানে, আৰু ইহঁতি কথা ক'বও নোৱাৰে আৰু মানে বেছিকৈ হাৱা দিবলৈ ভয়ো লাগে, কিজানি জ্বৰ চৰ হয় বা কাহ চাহ হৈ যায়। সেইকাৰণে এনেকৈ ঠাণ্ডাতে আনো আৰু মুকলি হাৱা মাৰি থাকে বাৰান্দাত এইফালে। এইফালে মায়ে কণমানিটোক এনেকৈ মানে গছ চছবোৰ দেখাই থাকিব লাগে, তেতিয়া সি ধুনীয়াকৈ চাই থাকে। আৰু এইফালে বতাহো মাৰি আছে মুকলি যে, সেইকাৰণে থাকি ভালো পাইছে সেইডোখৰত। এইজনী মোৰ মিনুজনী ক'ত বহিছে দেখা। আমাৰ কণমানিটোৰ লগতে আমাৰ এই ঘৰৰ আমাৰ আইদেউজনীও একদম এইফালে বতাহ পূৰা লৈ আছে বহি পিনি। ঐ মিনু, 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 ঐ মিনুকণ, ঐ মিনু, হা এইখিলা এইফালে, এইটো পৰিব টাবটো, এইফালে ওচৰলে। বিস্কুট খালি নাই? হে, আমাৰ এই আকৌ এটা নিয়ম আছে দেই, মানে ভাত নেখায়, মাছ মাংস সানি দিলেও যিমান ভালকৈ দিলেও ভাত নেখায়। এই অকল মেৰিগ'ল্ড বিস্কুট লাগে। মানে মেৰিগ'ল্ড বিস্কুট আমাৰ ঘৰত এই কাৰণেও অনা হয়, এই কাৰণে আৰু আমাৰ কুকুৰ আছে 3টা, সিহঁতৰ কাৰণে অনা হয়। বেলেগটো মানুহেও খাওঁ বাৰু আমি, বেছিকৈ এই খায়। ভৰি পা নহ'বি এইজনী বিস্কুট খকুলি আমাৰ। মই খেজুৰ খাই আছোঁ। খেজুৰ খালে তেজৰ পৰিমাণ বাঢ়ে বুলি কয় আৰু এতিয়াতো তেজৰ পৰিমাণ বাঢ়ে বুলি কয় আৰু এতিয়াতো মোক তেজ বহুতেই দৰকাৰ, সেইকাৰণে পাপাই আনি দিছিলে খেজুৰ, সেয়া খাই আছোঁ। এতিয়া কণমানিটো এয়া আমাৰ পেহীৰ কোচত। পেহীয়ে এনেকৈ জোকাৰি লয় নহয়, সি খুব ভাল পায়। মই এনেকৈ জোকাৰি নলওঁ, দেখিছে নহয়, এনেকৈ জোকাৰি ল'লে সি খুব ভাল পায়। আৰু মই তাক এনেকৈ নচাই থাকিব লাগে। এইফালে বেটেৰী পায়, কাৰেণ্টও পায়। অকণমান হেৰি হৈ গ'লে আৰু হাতে এনেকৈ হিলাই দিয়ে। তাইৰ নামটো কি আছিলে? হেৰি কি মনচুমী। কিবা ঘামি অৱস্থা নাই মই। এইফালে মায়ে কণমানিটোক অকণ বাহিৰত ফুৰাইছে, মানে চাইছে ফুল চুলবিলাক, দেখুৱাইছে তাক। এইফালে এয়া মই ৰুই থৈছিলোঁ ফুল, অলপ দেখাই দিছোঁ আপোনালোকক। ফুলৰ একেবাৰে অৱস্থা নাই আৰু, মানে হাবি চাবি হৈ বঞ্চন হৈ দেখিছে নহয়, একদম অৱস্থা বেয়া হৈ আছে। ময়ো মানে চাফা কৰিবলৈ তেনেকৈ সময় পোৱা নাই আৰু এতিয়া কৰিবলৈও অকণমান দিগদাৰ যে, সেইটো কাৰণে। আৰু এয়া মাৰ কোচত আমাৰ টিকলাটো। টিকলা গৰম উঠিছিলে নি
গম উঠিছিলে নি এইটো গম উঠিছিলে হয় ন কেলে চাইছা কি চাইছা ফুল চাইছা ন হয় ন ফুল চাইছা নি গম উঠিছিলে সেইটো গৰমত একদম ঘামি অৱস্থা নাই ল'ৰাটো ইফালে আমাৰ কণমানিটোক শুৱাই থৈছোঁ এয়া ফাইনেলি আমাৰ ল'ৰাটোৰ কাৰণে নাম এটা বিচাৰি পালোঁ নামটো অলপ ইউনিক আৰু আনকমন টাইপৰ হয় আৰু বহুতেই নামটো শুনিলে ক'ব পাৰে যে বহুত ষ্টাইলৰ নাম দিলে বা ভাল লগা নাই নামটো কিয় দিলে তেনেকুৱা ধৰণৰ হয়তো কথা ক'ব পাৰে কিন্তু সেই নামটো মোৰ ভাল লাগিলে নামটোতকৈ তাৰ অৰ্থটো বহুত বেছি ধুনীয়া নামটো হৈছে মানবিক গগৈ মানবিক এইটো কাৰণে দিব লগা হ'ল তাৰ চোৱাওঁতে মানে নাম প্ৰথম আখৰটো পৰিছিলে ম লগা মুকুল আৰু সেইকাৰণে সেই ম লগাই নাম দিব লাগে বুলি কোৱাত মানে নাম চাইছিলোঁ মই নেটত চাওঁতে মোৰ মানবিক নামটো ভাল লাগিছিলে আৰু সেইটো কাৰণে বাপেকে মই কথা পাতি সেইটোকে দিলোঁ মানবিক চাৰ্টিফিকেটত মানবিক শব্দৰ অৰ্থটো হৈছে মানে কনচিয়াছ বহুত কনচিয়াছ থাকিব সি প্ৰতিটো ক্ষেত্ৰতে আৰু বহুত বেছি বুদ্ধিয়ক হ'ব আৰু বহুত বেছি দয়ালুৰ অন্তৰৰ মানুহ হ'ব আৰু মানুহৰ মানে প্ৰতিজন অন্তৰতে দয়া ভাৱটো থকাটো জৰুৰী মোৰ কিন্তু দয়া বহুত আছে মোৰ নামেই আছিলে কৰোণা মোৰ চোৱা নাম কৰোণা বাৰু কৰোণা আৰু সেই মোৰ নামৰ লগত মানে মোৰ এই ভাৱখিনি মিলি গৈছে একেবাৰে মই বহুত দয়ালু মানে বহুত আৱেগিক মই সেইকাৰণে ময়ো ভাবিলোঁ কি মোৰ কণমানিটোৰ অন্তৰখনো তেনেকুৱা দয়ালু হওক মানে মানুহৰ প্ৰতি হওক বা জীৱ জন্তুৰ প্ৰতি হওক মানে দয়া ভাৱটো থকা সিহঁতৰ দুখ বুজি পোৱা সেইখিনি মানে থকাটো মানে বহুতেই দৰকাৰ সেইকাৰণে মই সেই মানবিক নামটো দিছোঁ নামটো আপোনালোকে কেনেকুৱা পালে জনাব বাৰু মোৰ মতেতো ধুনীয়াই লাগিছে মানে অকণমান আনকমন হয়তো শুনিবলৈ অকণমান বেছি ষ্টাইলিছ যেন লাগিব পাৰে আপোনালোকে ক'বচোন বাৰু যিহেতু আমি আহোম মানুহ হয় আৰু সেইকাৰণে আহোমৰ নাম এটা দিছোঁ ঘৰত মাতিবলৈ হুনচেং টাই আহোমৰ নাম ল'ৰাৰ নাম হয় ময়ো আহোম মোৰ মানুহজনো আহোম সেইকাৰণে আহোমৰ নাম এটাকে ৰাখিছোঁ ঘৰত মাতিবলৈ মানে কিবা এটা ভাল লাগে আৰু নিজৰ জাতিটোৰ নাম এটা যদি দিব পাৰোঁ সেইটো মানে বহুত গৌৰৱৰ কথা আৰু সেইকাৰণে হুনচেঙে ৰাখিছোঁ আপোনালোকে জনাবচোন বাৰু হুনচেং নামটো কেনেকুৱা শুনিছে লগতে কমেণ্ট কৰিব আৰু বাপেকে দিছে গুলু জন্মতে মানে বহুত গোলমোল আছিলে যে একদম একেবাৰে অকণমানি গোলমোল সেইকাৰণে গুলু দিছে আৰু তো এনেই আইতাকহঁতে বা এনাইকহঁতেতো নাম ঢেৰ দিছে হুনু ধুন গোঁসাই এইবিলাক মানে চবেই আৰু যাৰ যি মন যায় তেনেকৈ মাতে এতিয়া তাৰ কোনো মানে ঘৰত মতা নিৰ্দিষ্ট নাম নাই এতিয়ালৈকে আৰু সৰু ল'ৰা যে মৰমতে মানে চবেই যি টি মাতে আৰু সেয়াই আৰু মোৰ ফালৰ পৰা দিছোঁ হুনচেং বাপেকে দিছে গুলু আৰু চাৰ্টিফিকেটত দিছোঁ মই মানবিক MANVIK মানবিক গগৈ সিমানেই আৰু শুনো এইফালে চোৱাচোন তুমি এইফালে চোৱা ন এইটো কি হয় এইটো কি হয় আৰু আজি এমাহ সম্পূৰ্ণ হোৱাৰ বাবে কেইখনমান ফটো মাৰিছিলোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ DSLRটো বাৰু মোৰ নায়েই মোবাইলটোৱে মাৰিলোঁ ফটো মানে এইবিলাকে স্মৃতি হিচাপে থাকি যাব আৰু চিৰজীৱনৰ কাৰণে আৰু আগৰ ভিডিঅ'টোত থাকি যোৱা এটা মুহূৰ্ত আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ এয়া হৈছে বাছ দেখুওৱা আমাৰ ফালে বাছ দেখুওৱা বুলি কয় সৰু কেঁচুৱা যেতিয়া নাৰী সৰাৰ পিছদিনা এনেকৈ বাহিৰলৈ উলিয়াই কিছুমান নিয়ম কৰে মোৰ সেইটো বাৰু দেৰি হ'ল কিয়নো মই তাতেই 10 দিন হৈ গ'ল হস্পিটেলত বেবীটোৰ জণ্ডিছ হোৱাৰ কাৰণে আমাৰ দেৰি হ'ল আৰু সেইকাৰণে ঘৰ অহা পিছদিনাখনেই সৰুকৈ নিয়ম অকণমান কৰা হ'ল এনেইতো নাৰী আমাৰ হুনচেঙৰ 5 দিনতে সৰিলে আৰু নিয়ম যেতিয়া কৰিবই লাগিব সেইকাৰণে অকণমান নিয়ম কৰা হৈছে এয়া ওচৰৰ আইতাহঁত খুৰীহঁত আৰু বাহঁত আহি পিনি সৰুকৈ অকণমান নিয়ম কৰিছে তাকে আপোনালোকৰ আগত দাঙি ধৰিছোঁ
নিয়মটো কৰিবলৈ আমাৰ ফালে মালভোগ কল, অলপমান মৌ জোল আৰু ঘিউ এনেকৈ অলপ দৰকাৰ হয়। আৰু এতিয়া মোক এটা শিলগুটি আৰু তাত খেৰৰ মুঠি এটা জ্বলাই এনেকৈ অহা যোৱা কৰিব দিছে 4বাৰমান। মই পাহৰিলোঁ বাৰু, এতিয়া দিন হ'ল যে ভিডিঅ'টো কৰা। আৰু সেইদিনা ইমানেই গৰম আছিলে, ৰাতিপুৱা 9টা বজাতে এনেকুৱা ৰ'দ ওলাইছিলে, মানে ছাতি নোহোৱাকৈ আমি বহিব নোৱাৰিছিলোঁ। আৰু মিষ্টাৰে ভিডিঅ'টো সেই আঁতৰৰ পৰাই কৰিব লগা হৈছিলে, সেইকাৰণে ইমান ভালকৈ মই দেখুৱাব নোৱাৰিলোঁ, তাৰ কাৰণে ক্ষমা কৰিব। আৰু এতিয়া মানে কাঁহৰ বাতি এটাত পানী এনেকৈ তামোল কিবা কিবি দিছিলে, আৰু দি পিনি এনেকৈ খোৱা চলেৰে ওপৰলৈ ছটিয়াব কৈছিলে। এইটো আমাৰ ঘৰৰ পাছফাল দেই। এইপিনে বহুত বেয়া হৈ আছিলে, কাপোৰ কানি যধে মধে পৰি আছিলে। আপোনালোকে নাহাঁহিব, কাৰণ আমি গাঁৱলীয়া মানুহ, আৰু গাঁৱলীয়া মানুহৰতো এনেকুৱা পৰিৱেশ থাকে আৰু সকলোৱে, নহয় জানো। সেইকাৰণে কুকুৰা এইবিলাক কাপোৰ মানে চব খিচিং মিচিং হৈ আছিলে আৰু দেই। তাতে খেতি ছিজনো আছিলে সেইটো সময়ত। আৰু এতিয়া হনচেঙক এখন তামুলী পীৰাত শুৱাই দিব। শুৱাই 3গৰাকী মানুহে মানে শিলগুটি লৈ খুন্দিব, আৰু খুন্দি পিনি মানে ক'ব লাগে আৰু কিবা কিবি নিয়ম থাকে যে, সেয়া আৰু ক'ব লাগে 3গৰাকী মানুহে। এতিয়া এখন চিলেটত বা এখন কাগজত নাম এটা লিখিব লাগে। সেই নামটো লিখোঁতে মানে কণমানিটোৰ হাতত ধৰি লিখিব লাগিব, আৰু নামটো হ'ব মানে ঘৰত মতা নামটো লিখিব লাগে। মই হনচেং নামটোৱে লিখিছিলোঁ। নাম লিখাৰ পিছতে ধেনু এখন দিয়ে মাকৰ হাতত। মানে মই লৈছিলোঁ অকণমানি ধেনু এখন, আৰু এই ধেনুখন মানে কণমানিটোৰ মূৰৰ ওপৰেৰে মাৰিব লাগে। আৰু মই ভয়ে ভয়ে মাৰিছিলোঁ, কাৰণ ভয় লাগিছিলে কিজানি কণমানিটোৰ গাতে লাগি যায়। আৰু একেবাৰে শেষৰ নিয়মটো আছিলে এটা কাঁহৰ বাতিত কল, ঘিউ, মৌ এই 3টা মিশ্ৰণ ভালদৰে সানি লৈ আঙুলিৰে মানে কণমানিটোৰ জিভাত 3বাৰ লগাব দিছিলে মোক প্ৰথমে, আৰু তাৰপিছত 3গৰাকী মানুহে দিছিলে, আৰু সেয়া মাহী, বা আৰু মোৰ শাহুমায়ে কৰিছিলে।
আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ দেই। আপোনালোকে চাই কেনেকুৱা পালে জনাব আৰু মোৰ কণমানিটোক মৰম দি যাব বুলি আশা কৰিছোঁ। Aku